এই বস্তুটো হৈছে ইংলিশৰ ফাদাৰ এই বস্তুটো হৈছে ইংলিশৰ ফাদাৰ 7 6 7 8 9 10 এই কেটাৰ কাৰণে এই কেটা ক্লাছৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু কেৱল মাত্ৰ এই কেটা ক্লাছৰ কাৰণেই নহয় তুমি যদি ইংলিশত কথা পাতা জানিব বিচাৰা শিকিব বিচাৰা শুদ্ধকৈ তেতিয়াহলে এই বস্তুটো লাগিব তেতিয়াহলে যদি কথা পাতিব বিচাৰা শুদ্ধকৈ ক'ব বিচাৰা তেতিয়াহলে যদি এটো ইম্পৰ্টেন্ট হয় তাৰ মানে এটো হোল লাইফৰ কাৰণে ইম্পৰ্টেন্ট হয় হয় নহয় সেই সম্পৰ্কটো হৈছে the father of English ইংলিশৰ বাপেক এই বস্তুটো ইংলিশ যে আছে ইংলিশ ল্যাঙ্গুয়েজটো যে আছে ইংলিশৰ সাবজেক্ট যে আছে এই ইংলিশ ল্যাঙ্গুয়েজ ইংলিশ সাবজেক্টৰ ফাদাৰ বুলি কও মই কও বেলেগত কোনোবাই কয় নকয় নাজানো বেলেগ বুকত কিতাপত কয় নকয় নাজানো কিন্তু মই কও এই বস্তুটো হৈছে ইংলিশৰ ফাদাৰ বাপেক তাৰ মানে এটো নহলে তুমি ইংলিশ কেতিয়াও ভালকে বুজি নাপাবা ল্যাঙ্গুয়েজটো ভালকে ক'ব নোৱাৰিবা শুদ্ধকে আৰু কোৱেশ্চন আনসাৰবোৰ বাকি যিবোৰ গ্ৰামাৰৰ বস্তু আছে বহুতখিনি বস্তু এই বস্তুটো নহলে তুমি বুজি নাপাবা বুজি পাইছা তেতিয়াহলে বহুত ইম্পৰ্টেন্ট হয় ভালদৰে মনোযোগ দি শুনিবা সেই বস্তুটো হৈছে কি হয় টেন্স এটো কি হয় টেন্স এতিয়া কথা হল এই টেন্স কি হয় আমাক এটো ইমান ইম্পৰ্টেন্ট বুলি কিয় লাগে সেই কথাটো তুমি জানিব লাগিব অসমীয়াত হেতুক সূত্র হিচাপত যদি ক'ব যোৱা তেতিয়াহলে তা কেনেকৈ ক'ব ক্ৰিয়াৰ সময়কে টেন্স বোলে ক্ৰিয়াৰ সময়কে টেন্স বোলে বা কাল বোলে তাৰ পিছত যদি ইংলিশত ইয়াক ট্ৰান্সলেশন কৰি কিনে ক'ব যোৱা the time of verb is called tense clear তাৰ পিছত আহিব আমাৰ ইয়াৰ টাইপ তিনিটা কেইটা টাইপ তিনিটা ইয়াৰ প্ৰকাৰ তিনি প্ৰকাৰক ইয়াক ভাগ কৰিছে তিনিটা ভাগত ভাগ কৰিছে সেই ভাগ তিনিটা হৈছে এনেকুৱা ধৰণৰ নাম্বাৰ 1 হৈছে প্ৰেজেন্ট টেন্স এক নম্বৰত কি প্ৰেজেন্ট টেন্স and number 2 হৈছে past tense and number 3 হৈছে future tense টেন্সক এই তিনিটা ভাগত ভাগ কৰিছে বুজি পাইছা প্ৰেজেন্ট টেন্স past tense future tense এতিয়া এই after that তাৰ পিছত লাগিব তোমাৰ আৰু এটা বস্তু সেই বস্তুটো হৈছে প্ৰেজেন্ট টেন্সৰ past টেন্সৰ future টেন্সৰ আকৌ চাৰিটাকৈ ভাগ কৰিছে ফৰটাকৈ কি কৰিছে ভাগ কৰিছে টেন্সক ভাগ কৰিছে তিনিটাকৈ আৰু এই তিনিটাকে আকৌ এক্সট্ৰাকে ফৰ টাইপস কৰিছে ঠিক আছে সেই ফৰ টাইপসৰ ভিতৰত নাম্বাৰ 1 হৈছে প্ৰেজেন্ট টেন্স ইয়াৰ ভাগ এই গুটেই গেটাৰ ভাগ আমি শর্ট ফর্মত সোনকালে শিকিবলৈ চেষ্টা কৰিম খালি ভালদৰে মনোযোগ দিবা এই ভাগবোৰ আমি মুখস্থ কৰাৰ আগত এই কেটা নাম তুমি মুখস্থ কৰা এই কেটা ওয়ার্ড তুমি মুখস্থ কৰা এটা হৈছে ইনডিফিনিট বাস এই ওয়ার্ডটো খালি মুখস্থ কৰা আৰু এটা হৈছে পারফেক্ট আৰু এটা হৈছে
কন্টিনিউয়াস বাস এই থ্রিটা তুমি ভালদৰে মুখস্থ কৰা আৰু ওয়ার্ড থ্রিটা তুমি ভালদৰে চাই লোৱা প্ৰথম কৈ আছো এতিয়া তুমি এই তিনিটা খালি মুখস্থ কৰা এটা হৈছে ইনডিফিনিট এটা হৈছে পারফেক্ট আৰু এটা হৈছে কন্টিনিউয়াস আৰু লাষ্টৰটো মই মুখস্থ কৰাই দিম এই তিনিটা তুমি মুখস্থ কৰা এই তিনিটা ওয়ার্ড তুমি মুখস্থ কৰা আৰু লাষ্টৰ যেটো টাইপ আছে আৰু এটা ওয়ার্ড আছে হেতু মই মুখস্থ কৰাই দিম ঠিক আছে মুখস্থ কৰা হৈছে নে হৈছে হৈ গল তিনিটা ওয়ার্ড মুখস্থ ঠিক আছে আৰু এই ইনডিফিনিটৰ আৰু এটা নাম আছে এটো তুমি মনত ৰাখিবা সিম্পল আৰু এটা নাম কি সিম্পল বুলিও কোৱা যায় ইনডিফিনিট বুলিও কোৱা যায় কিছুমানে সিম্পল কয় কিছুমানে ইনডিফিনিট কয় সেম বস্তু হয় ঠিক আছে এটা মই যে কলো তোমাক প্ৰমিস কৰিলো যে লাষ্টৰটো মই তোমাক মুখস্থ কৰাই দিম এই লাষ্টৰটো এতিয়াই মুখস্থ হৈ যাব চাবা এই যে সেকেন্ডটো আছে এই সেকেন্ডটো আৰু থাৰ্ডটো একেলগত কৈ দিলেই লাষ্টৰটো হৈ গল বাস লাষ্টৰটো কি হ'ব তেতিয়া হলে পারফেক্ট কন্টিনিউয়াস সেকেন্ডটো আৰু থাৰ্ডটো মিলি কেনে লাষ্টৰটো ক্লিয়াৰ এতিয়া এই যে চাৰিটা আমি ওয়ার্ড মুখস্থ কৰিলো এই চাৰিটা তুমি নাজানাকৈ এই যে প্রেজেন্ট টেন্সৰ চাৰিটা যে ভাগ আছে past টেন্সৰ চাৰিটা ভাগ আছে ফিউচাৰ টেন্সৰ চাৰিটা ভাগ আছে এই গুটেই কিটা মুখস্থ হৈ গল এইখিনি মুখস্থ কৰোতে বুজি পাইছা কেনেকে এতিয়া মই দেখাই আছো যেতিয়া তুমি লিখিবা প্রেজেন্ট টেন্সৰ ভাগ চাৰিটা এই গুটেই কিটাই তুমি লিখিবা লিখাৰ টাইমত যদি প্রেজেন্ট টেন্স কলে তেতিয়া হলে ইনডিফিনিটৰ আগত প্রেজেন্টটো লগাই দিয়া হৈ গল present indefinite present perfect present continuous and present perfect continuous indefinite খালি আগত এই শব্দটো এই ওয়ার্ডটো তুমি বহাব লাগিব আৰু ইয়াৰে এই ওয়ার্ডটো বহাব লাগিব present indefinite present perfect present continuous আৰু present perfect continuous ঠিক একেদৰে past indefinite past perfect past continuous and past perfect continuous এতিয়া যদি মই তোমাক খুদু ফিউচাৰ টেন্সৰ ভাগ চাৰিটা কোৱা তেতিয়া হলে কোৱা future indefinite future indefinite future perfect future continuous future perfect continuous ঠিক আছে বুজি পাইছা এতিয়া যদি প্রেজেন্ট কো এনেকে লিখিম না প্রেজেন্ট ইনডিফিনিট প্রেজেন্ট পারফেক্ট প্রেজেন্ট কন্টিনিউয়াস এন্ড প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস এইকেইটা হৈ গল প্রেজেন্টৰ ভাগ এতিয়া যদি মই কো পাস্টৰ তেতিয়ালে কি কৰি দিম এই চাৰিটা ওয়ার্ডৰ লগতেই ফাৰ্ষ্টত আমি কি লগাম past past indefinite past perfect past continuous past perfect continuous হৈ গল পাষ্টৰ ভাগ চাৰিটা এনেকে আমি ফিউচাৰৰ লাগিলে ইয়াত কি বহাব লাগিব ফিউচাৰ ওয়ার্ডটো বহাই দিব লাগিব তেতিয়ালে টাইপ অফ দ্য টেন্সেস অল ক্লিয়ার হৈ গল কাৰ কিমানটা টাইপ আছে ভাগ আছে টেন্সৰ কিমানটা ভাগ আৰু এটা টেন্সৰ ভাগ কিমানটাকে আৰু কি কি হেকিটাও মুখস্থ হৈ গল এটো কিন্তু তুমি কৰা নাই মই মুখস্থ কৰাই দিছো তোমাক খালি এই তিনটা মুখস্থ কৰাব দিছো হয় না নহয় বাকি গুটেখিনি কৰাই দিলো এতিয়া গুটেখিনি কৰাই দিয়াৰ পিছত মুখস্থ হোৱাৰ পিছত কিন্তু পাহৰি গলে নহব হ'ব তো আৰু মই মুখস্থ কৰাই দিব নোৱাৰিম এতিয়া মুখস্থ কৰিব লাগিব তুমি the list of verb
কি লাগিব verbs ভার্ববোৰৰ লিষ্ট এখন আছে সেই লিষ্টখন তুমি মুখস্থ কৰিব লাগিব তাতে ফাৰ্ষ্টত আছে প্ৰেজেন্ট তাৰ পিছত আছে past and তাৰ পিছত আছে নহয় past participle বুলি কয় participle past participle present past and past participle ইয়াক আৰু এটা নাম কোৱা হয় হেতু হৈছে পারফেক্ট বুলিও কোৱা হয় পারফেক্ট কি লাগে পারফেক্ট অর past participle এটু হল প্রেজেন্ট ফর্ম এটু হল past ফর্ম আর এটু হল পারফেক্ট ফর্ম নাইবা past participle ফর্ম তো ইয়াতে তুমি ভার্বাল লিস্ট গ্রামারত পাবা ভার্বাল লিস্টত মই সৰু এটা দেখাই দি আছো একেবাৰে ইজি গো তাৰ পিছত went আৰু gone ভার্বাল লিস্ট এটু হৈছে ভার্ব মেইন ভার্ব বুলি কয় বা প্রেজেন্ট ফর্মৰ ভার্ব হয় প্রেজেন্ট ফর্মৰ লিষ্টত যিমান কেটা থাকিব গোটেই কেটা কি বুলি কোৱা হ'ব the verb of present form present former verb যাক main verb বুলি কোৱা হয় আৰু পাষ্টৰ লাইনত যিমান কেটা থাকিব হেবোৰক কোৱা হ'ব past the verb of past former verb আৰু ইয়াত থাকিলে perfector verb past participle form of verb verbৰ past participle তো এইবোৰ এতিয়া মই যদি কও গো ভার্বটোৰ গো ভার্বৰ past participle কি হ'ব তেতিয়া তুমি কি ক'ব লাগিব গন গো মেইন ভার্বৰ past participle কি হ'ব গন গো মেইন ভার্বৰ past form কি হ'ব went গন ভার্বৰ গন past participle form ভার্বৰ ফর্মৰ মেইন ভার্ব কি হ'ব go এতিয়া বুজি পাইছা কথাটো তো ইয়াতে যদি আৰু এটা মই দেখাই দি আছো ইয়াত যদি আছে ড্ৰিংক ইয়াত থাকিব drank আৰু ইয়াত থাকিব drunk drink drank drunk তো drink হল মেইন ভার্ব আৰু ইয়াৰ past form হৈছে drank আৰু ইয়াৰ past participle form হৈছে drunk ten verb আছে সেই কেটা verb তুমি এনেকে মেমৰাইজ কৰি ল'ব লাগিব মুখস্থ কৰি ল'ব লাগিব আৰু মুখস্থ কৰাৰ পিছত তাৰ পিছত আৰু এটা বস্তু লাগিব এই টেন্সৰ এইটো মুখস্থ কৰাৰ পিছতহে সেই বস্তুটো দিব পাৰিব আৰু সেই বস্তুটো হৈছে structure of the tenses এই যে চাৰিটা আমি টাইপ পালো ভাগ পালো গুটেই কেটা টেন্সৰে সেইবোৰৰ আকৌ কি আছে স্ট্ৰাকচাৰ আছে ফৰ্মেশন আছে কিছুমানে কয় গঠন প্ৰণালী আছে তো এই ফৰ্মেশন স্ট্ৰাকচাৰ বা গঠন প্ৰণালী হেতু হল মেইন বুজাই দিব যাওঁতে তোমাৰ কি লাগিব এই ভাৰ্বাল লিষ্টৰ পৰা কেইটামান ভাৰ্ব 20টা হওক 30টা হওক 50টা হওক ভাৰ্ব মুখস্থ থাকিব লাগিব আৰু হেতু তুমি মুখস্থ কৰি লোৱাৰ পিছতহে হেতু বুজাই দিম আৰু তেতিয়া তুমি ভালদৰে গম পাবা বুজি পাবা হ'ব এটো আজি আৰু নিদিও বেলেগ দিনা কৰি দিম